আপুনি যদি গৰিমা বৰ ঠাইত থাকিলে হয় নহয় তেতিয়াহ'লেতো কেতিয়াবাই দাদাক এৰি থৈ গুচি গ'ল হয়। কি জানে আপোনালোকে তেওঁলোকৰ বিষয়ে? কেনেকুৱা এজনী ত্যাগৰ মূৰ্তি হ'ব লাগিব গৰিমা বৌ। জুবিন দাইতো দিনৰ দিনটো নাথাকে, ঘূৰি ফুৰে, 2 দিন 3 দিন 4 দিন নাথাকে, ৰাতি ৰাতি ঘূৰি ফুৰে, গমেই পায়। তেনে ক্ষেত্ৰত কিমান শিল্পীয়ে, কিমান চেলিব্ৰিটিয়ে নিজৰ গিৰিয়েকৰ লগত বিবাহ বিচ্ছেদ হয়, কিন্তু বৌয়ে সেইখিনি নকৰিলে। লাষ্ট মুহূৰ্তলৈকে তেওঁ জুবিনদাৰ পত্নী হৈ থাকিলে, তেওঁ সেইখিনি সহ্য কৰিয়ে থাকিলে। কেতিয়াও জুবিনদা আৰু বৌৰ মাজত বিভেদ, কেতিয়াও কাজিয়া আমি দেখিবলৈ পোৱা নাই। বেলেগে হ'লে হয়তো কেতিয়াবা বিবাহ বিচ্ছেদ কৰিলে হয়, কাৰণ জুবিনদাই হৈছে বেলেগ মানুহ, সকলোৱে গম পায় কেনেকুৱা তেওঁৰ স্বভাৱ চৰিত্ৰ। সেই সকলোবোৰো তেওঁ যে মানি লৈছে, ইমানখিনি মদ খোৱাৰ পিছতো নিজৰ স্বামীজনক যে আঁকোৱালি লৈছে। আৰু এজনীয়ে কৈছে যে তেওঁ নিজৰ পত্নী হৈয়ে নিজৰ মানুহজনৰ টকা পইচাৰ খবৰ নাৰাখিলে, কিমান সম্পত্তি আছে কি কথা তেওঁ নাজানিলে, সেই বুলি কৈছে। আৰে তহঁতৰ নিচিনা মানিবগত মানুহজনে পইচাটো থৈ দিলে, পইচা চুৰ কৰি পেলাই ফ্লিপকাৰ্ট বা মেছত গৈ পেলাই পইচা শাৰী হেৰি কিনা স্বভাৱ নাই তেখেতসকলৰ। গৰিমা বৌয়ে জানে যে সেই দুজন মানুহ বা দেউতাকৰ সৈতে 3জন, সেইকেইজন মানুহ চলি পেলাই খাবৰ কাৰণে কিমানখিনি পইচাৰ দৰকাৰ হয়, আৰু আধা পইচাটো সিহঁতে বেলেগৰ বাবেই দান কৰে। তো দুখীয়াৰ কাৰণে কিমানখিনি কাম কৰে গৰিমা বৌয়ে দেখিয়ে আছে। তেওঁ জানিছিলে বেলেগৰ কাৰণে তেওঁ সেই পইচাবোৰ উচৰ্গা কৰে, সেইকাৰণে তেওঁ হস্তক্ষেপ কৰা নাছিলে হয়তো। কি জানে আপোনালোকে? একো নজনাকৈ এনেই সন্দেহৰ আওতাত যি টি কথা কৈ দিব। তেওঁ ইমান সম্পত্তি কি হ'ল কি নহ'ল একো খবৰেই ৰখা নাছিলে নেকি, বেলেগে ইমান টকাৰ মালিক হ'ল, সেইবিলাক আচলতে ৰখা নাছিলে। তেওঁ জানিছিলে, বিশ্বাস আছিলে, নিজৰ মানুহজনৰ ওপৰত বিশ্বাস আছিলে যে তেওঁ সেই পইচা বেলেগক পইচাই দি থাকে। দিনৰ দিনটো ৰাতিপুৱা মানুহৰ লাইন লাগি থাকে জুবিনদাৰ ঘৰত, তেওঁ সেইবিলাক ভবা নাছিলে। আৰু তেওঁৰ একো পইচা এইবিলাক হিচাপ কৰিবলগীয়াকৈ একো তেওঁ সেইবিলাক সময়ে নাছিলে। তেওঁ নিজৰ কাম আছে, নিজৰ পইচা আছে। জুবিনদাৰ পইচাক লৈ আশা পাতি বহি থকা নাছিলে আপোনালোকৰ নিচিনা। ঘৰত বহি কমেণ্ট কৰিবৰ কাৰণে বহুত সহজ কথা, কিন্তু নিজৰ লগত যেতিয়া হ'ব নহয় তেতিয়া ভগৱানেও কিন্তু ৰেহাই নিদিব, গম পাইছেনে?